কুমাৰ নৱজ্যোতিৰ কবিতা বগীবিল 2018। সপোনৰ সিপাৰে জীৱনৰ ছন্দ বাঢ়ে, অথচ জীৱনৰ এন্ধাৰ হাহাকাৰ নাশিবলৈ কলিমন্দাইতি ৰহিমলাহঁতে সহজে ঢুকি পোৱা নাছিল সেই সপোনটো। আৰু এদিন কোনোবাই সপোনৰ পুলিটো ৰুলে, কিছুদিন কুচিমুচি ক্ৰমশ মৰহিছিল পুলিটো। তাৰ পাছত পুনৰ পোখা, কইনা খোজৰ বিকাশ। আৰু এইবাৰ দাইটিহঁতৰ সপোন বুজা ৰজাঘৰে সাৰ পানীৰে পুলিটো ডাঙৰ কৰি সপোনটো তুলি দিলে তেওঁলোকৰ হাতত। কাৰেং চাপৰি আৰু সিপাৰৰ বগীবিলৰ বগা ধক ধক বলুকাত এতিয়া সোণালী আশাৰ তলপৰ। জলপৰীক আৰু যাত্ৰাৰ বাবে ধিয়াব নালাগে, দাইটিহঁত এতিয়া সিপাৰলৈ যাব সপোনৰ বাটেৰে, জক জক শব্দৰ বুকুচাৰে। সময়মতে সিপাৰলৈ নিব নোৱাৰাৰ বাবেই আইজনীয়ে সৰুতেই হেৰুৱাইছিল তাইৰ পিতাই। এতিয়া আৰু তেনে ভয় নাই, সিপাৰৰ কুটুমহঁতেও এতিয়া আৰু এই পাৰলৈ বহু দূৰ বুলি হামিয়াব নালাগে। ইপাৰ সিপাৰৰ উদ্দীপ্ত অনামিকাহঁতৰ হোমজুইৰ ৰঙেৰে ৰভাতলি পতাৰ যৌজা কৰিবলৈ এতিয়া আৰু বৰ এটা অজুহাত নাথাকে। এতিয়া এই পাৰতো হাতে বাট মেলিব। সোণতৰা, জয়ন্ত, কাংকান, অনুপমহঁতৰ বাবেও সপোনে মেলিব পাখি, হাঁহি বিৰিঙিব সকলোৰে মুখে মুখে। ককা আইতাৰ তামোলৰ হেলেঙি বোৱা মুঠবোৰতো। ড্ৰেগনৰ ভূমিৰ ভয়ৰ পৰাও আশ্বস্ত হ'ম আমি। হাত ভনীকে ধৰি দেশৰ মাটি আৰু মানুহৰ সুৰক্ষাৰ বাবেও আমাৰ সন্মুখত সঁচা হৈ উঠা এই সুৰীয়া সপোনৰ স্থাপত্য। আমাৰ অগ্ৰজৰ পিতৃপুৰুষৰ, আমাৰ প্ৰজন্মৰো এটা সপোন। সৰ্পিল যাত্ৰাৰে বগুৱা বাই আহি আমাক সুখী কৰা বাস্তৱ হোৱা এটা আস্থাৰ সপোন বগীবিল। আমাৰ জীৱনবোৰক উদযাপন কৰাৰ এক আধাৰ বগীবিল, বগীবিল এৰা বগীবিল।